Subscribe to our YouTube channel and don't forget to press the bell icon to get quick details. Hello ছাত্ৰ ছাত্ৰীসকল, আজি আমি উৎপাদন আৰু ব্যয়ৰ লগত জড়িত কিছুমান মেথছ অৰ্থাৎ গণিত আলোচনা কৰিম। আমি ইতিমধ্যে থিয়ৰী পাৰ্ট 1 এণ্ড পাৰ্ট 2 দুটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ' দুটা যদি চোৱা নাই তেন্তে আই বটনত ক্লিক কৰিবা, সেই ভিডিঅ' দুটা চাব পাৰিবা। তো আজি যদি মেথছ অৰ্থাৎ গণিত যদি বুজি নোপোৱা তেন্তে কমেণ্ট কৰিবা, মই নেক্সট ভিডিঅ'ত সেই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো আমি এতিয়া বেলেগ কথা নাপাতো, আমি ডাইৰেক্ট ভিডিঅ'টোলৈ যাওঁ। তাৰ আগতে যদি চেনেলটোলৈ নতুন আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা, আৰু যদি ভিডিঅ'টো চাই কিছু পৰিমাণ উপকৃত হোৱা তেন্তে ভিডিঅ'টোক লাইক এটা কৰি দিবা। তো আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম গণিতটো কি আছে আমি চাই লওঁ। তলৰ তালিকাখনত মুঠ উৎপাদন অনুসূচী দিয়া আছে, মুঠ উৎপাদন দিয়া আছে। আমি গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন নিৰ্ধাৰণ কৰিব লাগিব। তো আমি কিদৰে গড় উৎপাদন প্ৰান্তিক উৎপাদন নিৰ্ধাৰণ কৰিব লাগে, আমি ইতিমধ্যে লাষ্ট ভিডিঅ'টোত আমি যেতিয়া থিয়ৰী আলোচনা কৰিছিলোঁ তেতিয়া আমি কৈ দিছিলোঁ। তো এতিয়া আমি তথাপিও এবাৰ আকৌ ৰিমাইণ্ড কৰোঁ। গড় উৎপাদন কিদৰে নিৰ্ধাৰণ কৰিব লাগে। গড় উৎপাদন ইকুৱেল টু মুঠ উৎপাদন ডিভাইডেড বাই শ্ৰম, ঠিক আছে। AP ইকুৱেল টু TP ডিভাইডেড বাই L। তো ইয়াতে L কিমান আছে প্ৰথম আমি চাই লওঁ। 0 1 2 3 4 5 আৰু TP কিমান আছে, মুঠ উৎপাদন কিমান আছে 0 15 35 50 40 এণ্ড 48, ঠিক আছে। এতিয়া আমি AP অৰ্থাৎ গড় উৎপাদন প্ৰথমতে আমি নিৰ্ধাৰণ কৰোঁ। তো গড় উৎপাদন ইকুৱেল টু TP ডিভাইডেড বাই L। TP প্ৰথমত কিমান আছে 0 আৰু L কিমান আছে 0 0 ডিভাইডেড বাই 0 কিমান হ'ব 0। নেক্সট TP কিমান আছে, টোটেল প্ৰডাক্ট কিমান আছে 15 আৰু L কিমান আছে 1 15 ডিভাইডেড বাই 1 কিমান হ'ব 15। নেক্সট TP কিমান আছে 35 ডিভাইডেড বাই 35 ডিভাইডেড বাই 2 কিমান হ'ব 17.5। নেক্সট TP কিমান আছে, টোটাল প্ৰডাক্ট কিমান আছে 50 ডিভাইডেড বাই আৰু L কিমান আছে 3 50 ডিভাইডেড বাই 3 কিমান হ'ব 16.67। নেক্সট TP কিমান আছে 40 আৰু L কিমান আছে 4 কিমান হ'ব 10। নেক্সট টোটাল প্ৰডাক্ট কিমান আছে 48 আৰু L কিমান আছে 5, গতিকে ডিভাইড কৰিলে কিমান হ'ব 9.6, ঠিক আছে। আমাৰ AP অৰ্থাৎ মুঠ উৎপাদন নিৰ্ধাৰণ হৈ গ'ল। এইদৰে কৰিলে পৰীক্ষাত নম্বৰ ফুল পাবা। নেক্সট আমাৰ এতিয়া কি বাহিৰ কৰিব লাগে, প্ৰান্তিক উৎপাদন অৰ্থাৎ MP বাহিৰ কৰিব লাগে। তো মনত ৰাখিবা MP কিদৰে নিৰ্ধাৰণ কৰিব লাগে। TP ডিফাৰেঞ্চটো আমি যিমান উৎপাদন বৃদ্ধি হ'ব তাৰ ডিফাৰেঞ্চটো আমি MP কৰিম। TP যিমান পৰিৱৰ্তন হ'ব সেইটোৱে হ'ব MP অৰ্থাৎ প্ৰান্তিক উৎপাদন, ঠিক আছে। তো প্ৰথমত TP কিমান আছে 0, আমি MP অৰ্থাৎ প্ৰান্তিক উৎপাদন 0 লিখিব পাৰোঁ বা ইয়াতে হাইপেন দিব পাৰোঁ, আমি হাইপেন দিছোঁ। যেতিয়া শ্ৰমৰ পৰিমাণ 0ৰ পৰা 1 হ'ল বৃদ্ধি হ'ল তেতিয়া মুঠ উৎপাদন বৃদ্ধি হৈছে, 0ৰ পৰা 15 হৈছে। কিমান ডিফাৰেঞ্চ হৈছে, কিমান পাৰ্থক্য হৈছে 15 মাইনাছ 0 কিমান হ'ব 15। আমাৰ মুঠ প্ৰান্তিক উৎপাদন কিমান হ'ব 15, ঠিক আছে। যেতিয়া শ্ৰমৰ পৰিমাণ 1ৰ পৰা 2 হৈছে তেতিয়া মুঠ উৎপাদনৰ পৰিমাণ 15ৰ পৰা 35 হৈছে, অৰ্থাৎ কিমান বৃদ্ধি পাইছে 20, ঠিক আছে। বা এইদৰে কৰিব পৰা 35 মাইনাছ 15 কিমান হ'ব 20 হ'ব আমাৰ প্ৰান্তিক উৎপাদন। নেক্সট যেতিয়া শ্ৰমৰ পৰিমাণ 2ৰ পৰা 3 হৈছে তেতিয়া আমাৰ মুঠ উৎপাদনৰ পৰিমাণ 35ৰ পৰা কিমান হৈছে 15, কিমান ডিফাৰেঞ্চ হৈছে 15, ঠিক আছে 15 হ'ব প্ৰান্তিক উৎপাদন। যেতিয়া শ্ৰমৰ পৰিমাণ 3ৰ পৰা 4 হৈছে তেতিয়া আমাৰ মুঠ উৎপাদনৰ পৰিমাণ 50ৰ পৰা 40 হৈছে, অৰ্থাৎ কিমান ইয়াতে বৃদ্ধি হোৱা নাই হ্ৰাস হৈছে, পৰিৱৰ্তন হৈছে। কিমান পৰিৱৰ্তন হৈছে -10, এতিয়া নেগেটিভ হৈছে, ঋণাত্মক হৈছে। আমাৰ যেতিয়া উৎপাদনৰ যেতিয়া শ্ৰমৰ পৰিমাণ 4ৰ পৰা 5 হৈছে তেতিয়া আমাৰ মুঠ উৎপাদন কিমান হৈছে 40ৰ পৰা 48, অৰ্থাৎ ইয়াতে বৃদ্ধি পাইছে। কিমান বৃদ্ধি পাইছে 8, অৰ্থাৎ আমাৰ 8 হ'ব প্ৰান্তিক
উৎপাদন। ঠিক আছে, আমাৰ নেক্সট প্ৰশ্নটো কি আছে আমি প্ৰশ্নটো চাই লওঁ। প্ৰথমত তলৰ তালিকাখনত গড় উৎপাদন অনুসূচী দিয়া আছে। আগতে আমাৰ প্ৰশ্নটোত মূল উৎপাদন দিয়া আছিল, এতিয়া আমাৰ গড় উৎপাদন অনুসূচী দিয়া আছে। আমি কি নিৰ্ধাৰণ কৰিব লাগিব? মূল উৎপাদন আৰু প্ৰান্তিক উৎপাদন আমি নিৰ্ধাৰণ কৰিব লাগিব। ঠিক আছে, তো ইয়াতে আমাৰ শ্ৰম কি কি আছে চাওঁ। শ্ৰম মিনছ এল, লেবাৰ কিমান আছে 1 2 3 4 5 6। ঠিক আছে, 1 2 3 4 5 6। আৰু আমাৰ এপি কিমান আছে? এপি অৰ্থাৎ গড় উৎপাদন আমাৰ যিটো দিয়া আছে সেইটো কি আছে আমি চাই লওঁ। 2 3 4 4.25 and 4 and 3.5 আমাৰ এই প্ৰশ্নটোত শ্ৰম আৰু গড় উৎপাদন আমাৰ দিয়া আছে। আমি এতিয়া মূল উৎপাদন আৰু প্ৰান্তিক উৎপাদন নিৰ্ধাৰণ কৰিব লাগিব। তো আমাৰ প্ৰথম শ্ৰম কি? শ্ৰমটো আমি তালিকাখনত লিখি ল'লোঁ 1 2 3 4 5 6। আৰু এপিটো আমি মূল উৎপাদন আমি লিখি লৈছোঁ 2 3 4 4.25 4 then 3.5 আমি লিখি লৈছোঁ। আমি এতিয়া মূল উৎপাদন নিৰ্ধাৰণ কৰিব লাগিব। আমি ইতিমধ্যে পাইছোঁ গড় উৎপাদন ইকুৱেল টু মূল উৎপাদন ডিভাইডেড বাই শ্ৰম। ঠিক আছে, এপি ইকুৱেল টু টিপি ডিভাইডেড বাই এল। তো আমি এতিয়া এইটো বদলপূৰণ কৰি দিওঁ। আমি টিপি বাহিৰ কৰিব, যিটো টিপি বাহিৰ কৰিব লাগিব। টিপি ইকুৱেল টু কি হ'ব? এপি ইনটু এল, এপি ইনটু এল অৰ্থাৎ গড় উৎপাদন ইনটু শ্ৰম কৰিলে আমাৰ মূল উৎপাদন নিৰ্ধাৰণ হৈ যাব। ঠিক আছে, প্ৰথমত গড় উৎপাদন কিমান আছে 2 আৰু এল কিমান আছে 1। 2 ইনটু 1 কিমান হ'ব 2। আমাৰ প্ৰথম মূল উৎপাদন হ'ব 2। দেন এপি কিমান আছে 3 আৰু এল কিমান আছে 2। গতিকে আমাৰ মূল উৎপাদন কিমান হ'ব 6। দেন আমাৰ কি আছে গড় উৎপাদন কিমান আছে 4 আৰু এল কিমান আছে 3। আমাৰ মূল উৎপাদন হ'ব 12। নেক্সট আছে আমাৰ গড় উৎপাদন আছে 4.25 এণ্ড এল আছে 4। গতিকে আমাৰ নেক্সট আমাৰ মূল উৎপাদন হ'ব 17। পূৰণ কৰি দিয়া 17। নেক্সট আমাৰ গড় উৎপাদন আছে 4 আৰু এল আছে 5। গতিকে পূৰণ কৰি দিয়া কিমান হ'ব 20। মূল উৎপাদন হ'ব 20। নেক্সট আছে আমাৰ গড় উৎপাদন আছে 3.5 আৰু শ্ৰম আছে 6। এইটো পূৰণ কৰি দিয়া মূল উৎপাদন বাহিৰ হৈ যাব 21 হ'ব মূল উৎপাদন। ঠিক আছে, এতিয়া আমাৰ প্ৰান্তিক উৎপাদন বাহিৰ কৰিব লাগে। প্ৰান্তিক উৎপাদন আমি কিদৰে বাহিৰ কৰিব পাৰিম? আমাৰ মূল উৎপাদনৰ পৰা মূল উৎপাদনৰ পৰিৱৰ্তন যিমান হ'ব সিমান হ'ব প্ৰান্তিক উৎপাদন। ঠিক আছে, যেতিয়া শ্ৰমৰ পৰিমাণ 1, তেতিয়া মূল উৎপাদন আমি বাহিৰ কৰি লৈছোঁ, নিৰ্ধাৰণ কৰি লৈছোঁ 2। আমাৰ প্ৰান্তিক উৎপাদন 2 লিখিব পাৰা বা ইয়াতে হাইফেন এটা দিব পাৰা, ডেছ এটা দিব পাৰা। ঠিক আছে, ডেছ দিছোঁ আমি। নেক্সট যেতিয়া 1ৰ পৰা 2 হ'ল, শ্ৰমৰ পৰিমাণ বৃদ্ধি হ'ল, তেতিয়া মূল উৎপাদনৰ 2ৰ পৰা 6 হৈছে। গতিকে ডিফাৰেঞ্চ কিমান হ'ব 6 - 2 কিমান হ'ব ডিফাৰেঞ্চ 4। আমাৰ প্ৰান্তিক উৎপাদন হ'ব 4। যেতিয়া শ্ৰমৰ পৰিমাণ 2ৰ পৰা 3 হৈছে, তেতিয়া আমাৰ মূল উৎপাদনৰ পৰিমাণ 6ৰ পৰা 12 হৈছে। গতিকে ডিফাৰেঞ্চ কিমান হৈছে 6। যেতিয়া আমাৰ শ্ৰমৰ পৰিমাণ 3ৰ পৰা 4 হৈছে, তেতিয়া আমাৰ মূল উৎপাদনৰ পৰিমাণ কিমান বৃদ্ধি পাইছে 12ৰ পৰা 17 হৈছে। অৰ্থাৎ ডিফাৰেঞ্চ কিমান হ'ব 5 হ'ব প্ৰান্তিক উৎপাদন। আকৌ যেতিয়া শ্ৰমৰ পৰিমাণ 4ৰ পৰা 5 হৈছে, তেতিয়া মূল উৎপাদনৰ পৰিমাণ 17ৰ পৰা 20 হৈছে। গতিকে ডিফাৰেঞ্চ কিমান হ'ব 3। আকৌ যেতিয়া শ্ৰমৰ পৰিমাণ 5ৰ পৰা 6 হৈছে, তেতিয়া মূল উৎপাদনৰ ডিফাৰেঞ্চ পৰিৱৰ্তন কিমান হৈছে 20ৰ পৰা 21। গতিকে ডিফাৰেঞ্চ কিমান হ'ব 21 - 20। ডিফাৰেঞ্চ হ'ব 1 হৈছে প্ৰান্তিক উৎপাদন। তো ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই কিছু পৰিমাণে উপকৃত হৈছা বুলি ভাবিছা, তেন্তে ভিডিঅ'টোক লাইক এটা কৰি দিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকো কিছু পৰিমাণে উপকৃত হ'ব পাৰে। আৰু যদি কিবা সুধিব লগা থাকে আৰু বেলেগ কিবা অংক থাকে, তেন্তে ভিডিঅ'টোত তলত কমেণ্ট কৰি দিবা। মই নেক্সট ভিডিঅ'টোত সেই অংকবোৰ সমাধান কৰাৰ কাৰণে চেষ্টা কৰি দিম। আৰু যদি চেনেলটোলৈ নতুন আহিছা, তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিবা, যাতে নতুন ভিডিঅ' আহিলে সোনকালে পাব পাৰা। আৰু আজিলৈ এইখিনিয়ে, ধন্যবাদ।